তো গুড মৰ্নিং আপোনালোকক গুড মৰ্নিং জনাইছোঁ দীঘাৰ পৰা। তো আপোনালোকে বহুত মৰম দিছে ভিডিঅ'বিলাকত, তো তাৰে কাৰণে ধন্যবাদ। আৰু অলপ ছাবস্ক্ৰাইবাৰ কমি আছে, তো আপোনালোকে সেইখিনি পূৰণ কৰি দিব বুলি আশা থাকিলে। তো মোৰ পিছফালে আছে এইখন সাগৰ। তো আমি যাম অলপ পিছত। আমি 4টা বজাত আহিছিলোঁ আজি। 4টা বজাৰ পৰা হোটেল বুক কৰি কেঞ্চেল হৈছিলে। কেঞ্চেল হওঁতে আমাৰ আৰু ল'ব লগা হ'ল, বিচাৰিব লগা হ'ল। তো আমি বিচাৰোঁতে প্ৰায় 5টাই বাজিল। তো 5টা বজাত লৈ পেলাই এডিটিঙৰ কাম আছিল, এডিটিঙৰ কামখিনি কৰি ল'লোঁ। 6টাত মানত টোপনি মাৰিছোঁ, 2 ঘণ্টামান টোপনি মাৰিলোঁ। এতিয়া 9টা বাজিছে। সেইখন হ'ল সাগৰ। তো মোৰ আজি ড্ৰিম পূৰণ হ'ব। জীৱনত প্ৰথমবাৰ সাগৰৰ বালি চুই চাম, সাগৰৰ পানী চুম। তো আপোনালোকৰ কাৰণে হৈছে এখানি। তো ধন্যবাদ তাৰে হয় আপোনালোকক। তো হাই হেল্ল' নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আন এটি ব্লগলৈ, JNB ব্লগছ। তো আপোনালোকে চাই থাকিব, দীঘাৰ ৰাতিৰ দৃশ্যও দেখাম আৰু ৰাতিপুৱাৰ দৃশ্যও দেখাম, সকলোখিনি দেখাম। যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই আপোনালোকে চাই থাকিব। এইখন দীঘা চাই লওক কেনেকুৱা, চাই লওক। বিল্ডিঙৰ ওপৰত আছোঁ এতিয়া। তো আপোনালোকক তালৈকে লৈ যাম। তো বেছি দেৰি নকৰোঁ, তো ব্লগ। তো ফাইনেলি আমি এতিয়া যাম সাগৰৰ ফালে, দীঘা বিচৰ ফালে। তো এইখনে আমাৰ এইখন হোটেল আছিলে। তো বলক আমি গৈ আছোঁ ব্ৰিজলৈ। দীঘা নগ'লোঁ, উদয়পুৰৰ এইটো ব্ৰিজ হয়। আমাৰ ব্ৰিজ এৰিয়াতে 3খনমান আছে। তো তাৰে এখনত আহিছোঁ উদয়পুৰ। আমি উৰিষ্যাৰ এইটো বৰ্ডাৰে হয়, প্ৰায় বৰ্ডাৰ উৰিষ্যাৰ ভিতৰত দেখাই আছে গোটেইখিনি। তো চাওঁ এইখন সাগৰ, এইটো সাগৰ। বলক উদয়পুৰলৈ। কালি আমি দীঘালৈ গৈ আছোঁ, তো আজি উদয়পুৰতে চাই লওঁ, কি মজা লাগব। মাছ খায়, এইবিলাক সাগৰীয় মাছ, গতিকে পুৰা। তো এইবিলাক কি বা এইবিলাক নাজানো। তো এইবিলাক মাছ ইয়াতে ওলাই থৈ দিছে, আপোনালোকে খাব ওলালে ভাজি দিব লগে লগে। অলপমান আগত যাই লওঁ। আমি হাতে জাপ দিম, তো প্ৰথমবাৰ জাপে দিম ডাইৰেক্ট। এনেকৈয়ে জীৱনৰ প্ৰথমবাৰৰ কাৰণে বালি আৰু পানী চুলোঁ, বহুত ভাল লাগিল। ভবা নাছিলোঁ কিন্তু এনেকৈ যে আহি উৰিষ্যাৰ সাগৰত গা ধুম বুলি। তো অসমীয়াৰ স্বাভিমানৰ গামোচাখন লৈ এনেকৈ ফূৰ্তি কৰি আছোঁ দিয়ক। এনেকৈ গা ধুই আমি এতিয়া আপোনালোকক হোটেলত ডাইৰেক্ট লগ কৰি আছোঁ। তো বলক। তো আহি পালোঁ আমি হোটেল, পূৰা বালি আছে, মাথাবিলাক গোটেই ধুই ল'লোঁ, কাপোৰ চাপোৰ ৰেডি গ'লোঁ। তো আজি আমি দীঘা যোৱা নহ'ল, উৰিষ্যাত গৈছিলোঁ আচলতে। উৰিষ্যা, কলকাতা, উৰিষ্যা ৱেষ্ট বেংগল আৰু উৰিষ্যা বৰ্ডাৰত এটা আছিলে ব্ৰিজ, তো সেইটোত গৈছিলোঁ। তো কাইলৈ দেখা পাব ভিডিঅ'টোত আমাৰ দীঘা ব্ৰিজখন। তো যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া টোপনি মাৰোঁ, বাই বাই।